hello everyone, welcome back to our channel SK School of Economics. So আজি আমি ডিসকাস কৰিম ইনফ্লেশনৰ ওপৰত। ইনফ্লেশনৰ ডেফিনেশন আৰু টাইপছবোৰৰ ওপৰতো আমি আজিৰ ক্লাছটোত ভালকৈ ডিসকাস কৰিম। সো আহকচোন আমি স্টাৰ্ট কৰো। So first আমি চাম ইনফ্লেশনৰ ডেফিনেশনটো যে ইনফ্লেশন refers to a sustained rise in general level of prices of goods and services. যদি বস্তু আৰু সেৱাসমূহৰ দাম একেৰাহে বহুদিনলৈ বাঢ়ি গৈ থাকে তেন্তে তাক আমি ইনফ্লেশন হোৱা বুলি ক'ম। যদি আপোনাৰ এদিনৰ কাৰণে বস্তু এটাৰ দাম বাঢ়ি গ'ল সেইটো আমাৰ ইনফ্লেশন নহব। যদি সাস্টেইন ভাৱে বহুদিনৰ কাৰণে বস্তু এটাৰ দাম বাঢ়ি গৈ আছে তেন্তে তাক আমি ইনফ্লেশন বুলি ক'ব পাৰো। ইনফ্লেশন টেন্ড টু ৰিডিউস দি পাৰ্চেজিং পাৱাৰ অফ মানি। ইনফ্লেশন হলে মানিৰ পাৰ্চেজিং পাৱাৰটো কমি যায়। যদি আমি আগতে 10 টকাৰে 5টা বস্তু কিনিব পাৰিছিলো আফটাৰ ইনফ্লেশন আমি 10 টকাৰে হয়তো এটাহে বস্তু কিনিব পাৰিম। দ্যাট মিন্স মানিৰ পাৰ্চেজিং পাৱাৰটো কমি গ'ল। বস্তু কিনিব পৰা যেটো ক্ষমতা পইচাৰ হেতু আমাৰ কমি গ'ল। সো ইনফ্লেশন হলে আমাৰ পাৰ্চেজিং পাৱাৰ কমি যায়। আৰু যদি একেৰাহে বস্তু বা সেৱাৰ দাম বাঢ়ি গৈ থাকে, সেৱা মানে ধৰি লওক সাৰ্ভিসৰ কথা কৈছো, বিভিন্ন ধৰণৰ সাৰ্ভিসবোৰৰ প্ৰাইসটো যদি বাঢ়ি গৈ থাকে তেতিয়া আমাৰ তাক আমি ইনফ্লেশন বুলি ক'ম। So next আমি some types of inflation. Mainly inflation are two types. Demand pull inflation আৰু cost push inflation. Some other types of inflations are creeping inflation, trotting inflation, hyperinflation and galloping inflation. So আমি এই কেইটাৰ ওপৰত ভালকৈ ডিসকাস কৰিম। First আমি ডিসকাস কৰিম demand pull inflationৰ ওপৰত যে demand pull inflation কেনেকৈ হয়। It occurs when prices rise because the aggregate demand in an economy is far greater than the aggregate supply. In the short run, supply can't be increased drastically. The increase in demand can be made by pushing up prices. ইয়াৰ দ্বাৰা কোৱা হৈছে যে কেতিয়াবা এনেকুৱা সিচুৱেচন আহে যেতিয়া এগ্ৰিগেট ডিমান্ডটো সাপ্লাইতকৈ বহুত বেছি বাঢ়ি যায়। আমি জানো যে যদি বস্তু এটাৰ ডিমান্ডটো বাঢ়ি যায় তেতিয়া প্ৰাইস বাঢ়ি যায়। সো ইয়াত সাপ্লাইটো একে আছে কিন্তু ডিমান্ডটো বাঢ়ি গৈছে। তাৰ ফলত আমাৰ প্ৰাইসৰ ওপৰত প্ৰভাৱ পৰিছে আৰু প্ৰাইসটো বাঢ়ি গৈছে। ফৰ এক্সাম্পল ধৰি লওক আপুনি এখন গাড়ী বেচিবলৈ বিচাৰে কিন্তু গাড়ীখন আপুনি অনলি ওৱান পিসে আছে গাড়ী আৰু আপোনাৰ কাস্টমাৰ আছে 10 জন। তো তেনে ক্ষেত্ৰত আমি গাড়ীখনৰ দামটো যিমান মন যায় সিমান বঢ়াব পাৰো। সো এই ক্ষেত্ৰটো এটা ইনফ্লেশনেই হয়। এতিয়া এটো বুজালে ইয়াত দ্যাট মিন্স ডিমান্ডটো বহুত বেছি কিন্তু আমাৰ সাপ্লাই কম। সো ডিমান্ড বেছি হোৱাৰ ফলত যেটো ইনফ্লেশন হয় হেতু হ'ব আমাৰ ডিমান্ড পুল ইনফ্লেশন। আৰু শৰ্ট টাইমত কেতিয়াও সাপ্লাইটো বাঢ়িব নোৱাৰে কাৰণ সাপ্লাই বাঢ়িবলৈ হলে প্ৰডিউসাৰ এজনে বস্তু এটা প্ৰডিউস কৰিব লাগিব। আৰু প্ৰডিউস কৰিলে অলপ হলেওটো সময় লাগিবই কিন্তু শৰ্ট টাইমত হেতু নহয়। সো শৰ্ট টাইমত যদি ডিমান্ড বাঢ়ি যায় তেতিয়া কিন্তু আমাৰ হি প্ৰাইসটোৰ ওপৰতহে ইফেক্ট পেলায়, মানে প্ৰাইসটোহে বঢ়াই দিয়ে। Cost push inflation যে cost push inflation কেনেকৈ হয়। Cost push inflation refers to an increase in general price level due to rise in input costs such as wage, raw materials, etc. আমি এটা কথা জানো যে কিবা এটা বস্তু প্ৰডিউস কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ইনপুট ইউজ হয়, ৰ মেটেৰিয়েল ইউজ হয়, লেবাৰ ইউজ কৰোৱা লেবাৰবোৰক আমি ওয়েস্ট দিব লগা হয়। আৰু যদি সেই ৰ মেটেৰিয়েলবোৰৰ দামটো বাঢ়ি যায় বা লেবাৰৰ ওয়েস্টটো যদি বাঢ়ি যায় তেতিয়া আমাৰ বস্তুটো প্ৰডিউস কৰোতে কষ্টটো বাঢ়ি যায় আৰু কষ্ট বাঢ়ি যোৱাটোৱে আমাৰ প্ৰাইসৰ ওপৰত ইম্পেক্ট পেলায়। আৰু যদি ইনপুট কষ্টবোৰ বাঢ়ি যোৱাৰ ফলত যেটো ইনফ্লেশন হয় হেতু হ'ব আমাৰ কষ্ট পুশ ইনফ্লেশন। কাৰণ প্ৰডিউস কৰোতে বস্তু এটা যদি কষ্টটো বাঢ়ি যায় সেই বাঢ়ি যোৱা কষ্টটোৱে আমাৰ প্ৰাইসটো বঢ়াই দিয়ে বস্তুটোৰ। সো এইটো ক্ষেত্ৰত এনেকুৱা হ'ল যে আমি বস্তুটো বনাওতে আমাৰ যেটো কষ্টটো বেছি হ'ল যেহেতু গতিকে আমাৰ প্ৰাইসটো বাঢ়ি গ'ল। সো কষ্টে আমাক প্ৰাইসটো পুশ কৰিলে। সো এটো হৈছে আমাৰ কষ্ট পুশ ইনফ্লেশন। So next some other types of inflation like creeping inflation. It is gentle or mild rise in prices usually under 3% a year. Creeping inflation to hoise eta mild inflation, বহুত বেছি serious levelৰ inflation নহয় য'ত এবছৰত হয়তো 3% মান price বাঢ়ি যায়। সো কেতিয়াবা ইনফ্লেশন হলে আমাৰ ইকোনমি এখনৰ কাৰণে ভাল হয় কাৰণ ইনফ্লেশন হলে আমাৰ যিবোৰ প্ৰডিউসাৰ থাকে প্ৰডিউসাৰ সকলে বস্তু এটা প্ৰডিউস কৰিবলৈ বেছিকৈ বিচাৰে। সো এই ক্ৰিপিং ইনফ্লেশনটো তেনেকুৱা টাইপৰ ইনফ্লেশন বহুত বেছি এক্সট্ৰিম লেভেলৰ নহয়, এটো এটা মাইল্ড ইনফ্লেশন হয়।
সেকেন্ডটো হৈছে আমাৰ ট্ৰটিং ইনফ্লেশ্যন This type of inflation is usually between 3 to 10 in a year 10% in a year 3 পৰা 10% ভিতৰত যদি বাহে বস্তুৰ দাম তেতিয়া আমাৰ হেতু ট্ৰটিং ইনফ্লেশ্যনত পৰিব এটো অলপ সিৰিয়াস লেভেলৰ ইনফ্লেশ্যন হয় হাইপাৰ ইনফ্লেশ্যনটো হৈছে আমাৰ বহুত বেছি চিন্তনীয় বিষয় মানে বহুত বেছি লেভেলত বাঢ়ি যায় প্ৰাইচটো সো ইয়াত কৈছে যে এক্সট্ৰিমলি ৰেপিড অৰ আউট অফ কন্ট্ৰোল ইনফ্লেশ্যন যাক আমি সহজে কন্ট্ৰোল কৰিব নোৱাৰো আমি নিশ্চয় আগতে কৈছো যে এসএলআৰ সিআৰআৰ বা ৰেপো ৰেট বেংক ৰেট এইবোৰৰ দ্বাৰা আমাৰ ইনফ্লেশ্যনটো কন্ট্ৰোল কৰিব পাৰি কিন্তু হাইপাৰ ইনফ্লেশ্যন হলে আমাৰ বহুত প্ৰবলেম হৈ পৰে ইয়াক কন্ট্ৰোল কৰিবলৈ So next inflation to is a galloping inflation. It is a very high inflation rate running in a double or triple digit like 20% or 100%. Galloping inflation to eta bahut serious level or inflation hoy, bahut problem hoy, enekwa dhৰণৰ inflation hole bahut high level or jot anki double or triple digit use hoy. That means 20% ba 100% loike price bahi jay. Bahut besi extreme level or inflation hoy galloping inflation. So আজি আমাৰ ইনফ্লেশ্যনৰ ওপৰত এইখিনিয়ে ডিসকাশন আছিলে সো যদি পালে তেন্তে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সো মাচ